হেল্ল' এভৰিৱান, আজি এইফালে যাবলৈ ওলাইছোঁ বিয়া এখন খাবলৈ একেবাৰে আমাৰ ওচৰতে। আৰু এইফালে আমি ৰেডি ওলাই মেলি আমি 4টা যাম। পাপা নাযায়, পাপা ঘৰ ৰখীয়া। আৰু এইফালে ওলাই মেলি পাপাক বাই বাই কৰিবলৈ আহিলে বেটিয়ে, আৰু আমাৰ কাষৰে বৰমা যাব আমাৰ লগতে। বৰমাও আহিলে আমাৰ ঘৰলৈ। তাৰপিছত এইফালে আমি ওলাই মেলি আহিলোঁ আৰু সেয়া ভিডিঅ' কৰিবলৈ থাকি গ'ল। আমাৰ ওচৰৰে আৰু বৰমাহঁতকো লগ পালোঁ, সকলোৱে কথা বতৰা পাতিলে। ময়ো বোলো কেমেৰাটো উলিয়াই অকণমান ভিডিঅ' কৰি ৰাখি থওঁ। এয়া ভিডিঅ' কৰি ৰাখিলোঁ। আজি মানে দাদাহঁতৰ ৰিচিপশ্যন, সেয়া আৰু পাৰ্টি খাবৰ কাৰণে আহিলোঁ আৰু। তাৰপিছত এইফালে আমি অলপ সোনকালে আহিলোঁ, 5টামান বজাৰ পৰা দিছিলে নেকি ৰিচিপশ্যন। আমি মানে সোনকালে আহিলোঁ, সেইকাৰণে মানুহ ইমান হোৱা নাছিলে। তাৰপিছত এইফালে দাদা আৰু বৌ, কইনা দৰা, আৰু কইনাগৰাকী ডিব্ৰুগড়ৰ দেই। এইফালে দাদা আমাৰ মৰিয়নিৰে। তাৰপিছত এইফালে আৰু আমি এতিয়া গৈ মেলি আহি আকৌ ঘৰ পালোঁহি। যিহেতু মই অকণমান ভিডিঅ'বিলাক কৰোঁ, কেমেৰাটো উলিয়াই ভিডিঅ' কৰি থাকিবলৈ লাজ লাগে দিয়কচোন। ইমান ডাঙৰ ভ্লগাৰো নহয় আৰু সেইকাৰণে লাজো লাগে উলিয়াই থাকিবলৈ কেমেৰাটো। তাৰপিছত সেইকাৰণে তথাপিতো অকণমান কৰি ৰাখোঁ আৰু এনেই নিজৰ ভাল লগাবিলাক ৰাখি যাওঁ। তাৰপিছত এইফালে আহি মেলি ঘৰ পাই পেলানি বেটিয়ে কৰি আছে কালাৰ। মানে তাই আহিয়ে লগালগ মানে কালাৰ কৰাতহে ব্যস্ত হৈছেহি, কাৰণ আজি তাই মানে গিফ্ট পাইছে জেঠাইকৰ পৰা। আৰু আজি মানে আছিলে বাৰ বাৰ্থডে, মানে ডাঙৰ বাৰ বাৰ্থডে আছিলে। সেইবাবেই ভায়েক মানে গৈছিলে আৰু বায়েকৰ ওচৰলৈ আমাৰ ঘৰৰ পৰা বাক ছাৰপ্ৰাইজ দিবৰ কাৰণে কিবা এটা দি থৈ আহিলেগৈ আৰু সৰুকৈ। তাৰপিছত এইফালে বায়ো বেটীহঁতৰ কাৰণে মানে কালাৰ পেঞ্চিলৰ এনেকুৱা মানে 2টা পেকেট দি পঠিয়াইছে। সৰু বা পোৱালিটোৰ কাৰণে এটা, আমাৰ বেটীৰ কাৰণে এটা। ইহঁতক মানে কিবা এটা দিলে মানে 2টাৰ কাৰণে কিনিব লাগে, নহ'লে মানে ইটোৱে সিটোৱে কাজিয়া কৰে যে, সেইকাৰণে সৰু ল'ৰা ছোৱালী আৰু এইবিলাক থাকেই। সেইকাৰণে 2টাৰ কাৰণে 2টা বেলেগ বেলেগকৈ দি পঠিয়াইছে। হ'লে আৰু আমাৰ বেটীও গৰম হৈ যাব, আৰু ইফালে আমাৰ পোৱালিটোও গৰম হৈ যাব, বা পোৱালিটোও গৰম হৈ যাব। সেইকাৰণে 2টাৰ কাৰণে 2টা, আৰু যাতে 2টাই ল'ব পাৰে এনেকৈ আৰু। আৰু এয়া চাওকচোন, এইফালে এনেকৈ কপি এখন আছে। এইখন বাৰু এতিয়া বেটিয়ে বুজিব পৰা হোৱা নাই, অকণমান ডাঙৰ হ'ব লাগিব আৰু এইখনলৈ। তাৰপাছত এইফালে কালাৰ পেঞ্চিল এনেকৈ সৰু কেইবাটাও আছে। ভাল আৰু মানে কিবা বাৰ্থডে গিফ্ট চিফ্ট দিবলৈও ভাল হ'ব, আৰু এনেই কিবা এটা মৰম লাগিছে। আৰু এইটো চাওকচোন, ৰাবাৰ। আগতে আমি সেই 4চুকীয়া বগা ৰঙৰ ৰাবাৰডোখৰ সেই ইউজ কৰিছিলোঁ। এতিয়া কেনেকুৱা ৰাবাৰো ওলাইছে, আৰু এতিয়াতো বহুত কিবাকিবিয়ে ওলালে বাৰু। তাৰপিছত এইফালে কলম এটা, কাঠ পেঞ্চিল এডাল, স্কেল এডাল, আৰু আৰু বেটী চবতকৈ মানে হেপী মানে এইখিনি ক্লেখিনিৰ কাৰণে। তাই এনেও মানে জেঠাইকক ক্লে খুজিয়ে আছিলে, জেঠাইকে দিবলৈ আহিব পৰা নাছিলে, কাৰণ জেঠাইকো ব্যস্ত থাকে ন স্কুলৰ কাৰণে। তাৰপিছত সেইকাৰণে আৰু দি পঠিয়াইছে দেউতাক গলত, দেউতাকৰ হাততে তাইৰ কাৰণে। আৰু এইখন এতিয়া তাইৰ কামত আহিব। এইফালে এইখন দেউতাকে নামটো লিখি দিছে ৰিয়াঞ্চি বুলি। তাৰপিছত এইফালে আৰু তাই মানে লিখাই লৈছে দেই নামটো। আৰু এইফালে এইখন তাই এতিয়া পূৰা কালাৰ কৰিব মানে ইয়াত আৰু।